ইয়াত কি হৈছে দেখা নাই। ইয়াত কি হৈছে শিৱসাগৰ বা আমাৰ নাজিৰা এইফালে চৰাইদেউ এইফালে কি হৈ আছে এইটোকে আমি খবৰ ল'বলৈ আহিছোঁ। বানপানী হৈছে চবে জানে আৰু বহুত পাব্লিকে বহুত কষ্টত জীয়াই আছে বুলি আমি শুনি আছোঁ। সেইকাৰণে আমি খবৰ ল'বলৈ আহিছোঁ কি অৱস্থাত আছে, কি সমস্যাত আছে এইটো মই খবৰ ল'ম। বাছ কেইদিন থাকিব লাগে আপুনি কওক। যদি এসপ্তাহ থাকিব লাগে বুলি কয় থাকি যাম। মুঠতে আমি ৰাইজৰ কি অভাৱ অভিযোগ হৈ আছে, ইমান ডাঙৰ বেয়াকে বানপানী হৈ গ'ল, ইয়াত কিবা অভাৱটো থাকিব নিশ্চয়। হয়, পাই আছোঁ, আমি শুনিছোঁ গভমেণ্টৰ পৰা যিখিনি ৰেচন পাব লাগে সেইটো পাই আছে বুলি আমি শুনিছোঁ। কিন্তু ভিতৰুৱাভাৱে আৰু কিবা এটা থাকিব পাৰে, এইটো মই খবৰ ল'ম। স্যাৰ, এই যিটো 19 তাৰিখত ইলিগেল মাইনিঙৰ মালিকবিলাকে ক'ব পাৰিব এইটো ভাল হৈছে না বেয়া হৈছে, মই নাজানো।